নমস্কাৰ সকলোকে কেনেকৈ চবৰে আজি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এতিয়া বাজিলে 10টা বাজিব হ'ল, উঠা দেৰি হ'ল আজি। তাৰপৰা নাস্তা পাতি খাই লওঁ, তাৰপৰা ইটো ঘৰত পঢ়িব যাওঁ। আৰু এইপিনে চাওক চৌহানক পঢ়াই আছে আম্মাই। সি মানে আজি স্কুল নগ'ল ভৰি বিষৰ কাৰণে। চৌহানে পঢ়ি আছে ইয়াত, আম্মাই কাম কৰি কৰি তাক পঢ়াই আছে। তো পঢ়ি মেলি হ'ল, এতিয়া ক্লাছৰ কাৰণে ঘৰটো চফা কৰি লওঁ। ঘৰ চৰ সাৰি মচি হৈ গ'ল। তো এতিয়া দেৰি হৈছে, মোৰ গাটো ধুই লওঁ, তাৰ পটককৈ ভাতটো খাই ক্লাছ কৰোঁ। ষ্টুডেণ্ট এটা ভাল। তো গা পা ধুইটো হৈ গ'ল, কাইলৈ চুলিখিনি কাটিব লাগিব, বৰ দীঘল হৈ আছে। পটককৈ ভাতটো খাই লওঁ, তাৰপিছত ক্লাছ কৰিম। ক্লাছ কৰি হৈ গ'ল। এতিয়া এয়া টফিক, সি বোলে আজি চেমিনাৰ দিলে কলেজত। তো সকলোৰে ভালনে? এই ভাল। পলিটিক্সৰ ওপৰত মানে তোমাৰ ইণ্ডিয়াখনত কেনেকৈ ষ্টেটবোৰত কেনেকৈ 4টা ষ্টেজ হৈছে নাৰ্ভাছ হৈছিলোঁ প্ৰথমতে। ঘামি পূৰা আগত পানী হৈছে, মই মৰুভূমিত থকা যেন লাগিছিলে প্ৰথমতে। বা গৰম 49 ডিগ্ৰী চেলচিয়াছ থকা যেন লাগিলে, ইমানে ঘামিলোঁ। মই স্কুলত এবাৰ দিছিলোঁ হা চেমিনাৰ। তো ক্লাছ 10 মানৰ কথা, লগৰখিনিয়ে দিছিলোঁ। মই বৰ্ডখনত যি লিখা আছে সেইটোকে বকি থাকিলোঁ। চবেই আমনি পেলাই হা কেতিয়া যে বেলেগ তেনেকুৱা নিচিনা হৈছে মোৰ। আৰু কোচিং চেণ্টাৰ এটা এদিন পাতিছিলে ইগনাইটৰ এবাৰ পাতিছিলে, তেতিয়া দিছিলোঁ। প্ৰত্যেকজন মানুহক ভেলু দিয়া নিচিনা চকুৱে চাব লাগে, অকণমান এইখিনি চাব লাগে, অকণমান এইপিনে চাব লাগে, তেনেকুৱা নিচিনা চালে ভাল হয় মানে। ঠিকেই, তেতিয়া চেমিনাৰটো ভাল হয়। ভালে হয়, ইকুৱেলিটি সকলোকে সমান দৃষ্টিৰে চাব লাগে। এইপিনে নেনাই কি বনাইছে চব্জি, এয়া रोटी। नैना के लिए लाइक कीजिए लोग दोस्तों, देखिए ये बूढ़ा आदमी कितना मेहनत कर रहा है। এনেকৈ যে ভিডিঅ'বিলাকত দিয়ে, বেয়া ফটোৱা লাগে। চৌহানে এতিয়া আহিলে বজাৰ চজাৰ কৰি। অ' দাদা কি আনিলে বজাৰৰ পৰা? ইমান দুখ। এয়া মাতাজী আহি গ'ল, গোটৰ মিটিং চিটিং কৰি মেলি। কেনেকুৱা গ'ল মিটিং? খাবলৈ কিবা আনিছা নেকি? এই খোৱা বস্তু আনিছে, ৰুটি খালোঁ বাৰু, তথাপিও কিবা এটা খাই লওঁ আৰু। কি আনিলা? ব্ৰেড? মিঠাই চিঠাই ধেৰ দেখোন। তোমাৰ এই ৰসমলাই আনিছে, মজা লাগে খাই পেলাই। লোৱা। তো এয়া জিলেপি। ক্লাছ খতম কৰি ৰুমটো অৱস্থাই, পানী বটল ৰেডি। এতিয়া ষ্টাৰ্ট কৰোঁ পঢ়া। তো এইখিনি ব্লগটো সামৰিছোঁ। মই যাওঁ ভাত খাওঁ আৰু শুই দিম, ভাগৰ লাগিছে মোৰ। আপোনালোকক কাইলৈ লগ পাই আছোঁ। তেতিয়ালৈকে মোৰ বাকী ভিডিঅ' চাওক ইয়াত বা ইয়াত। তেতিয়ালৈকে অ'কে বাই।